নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ ছাগলী মাংসৰ গ্ৰেভি। এয়া চাওকচোন, মছলাখিনি মই এনেকৈ ৰেডি কৰি ল'লোঁ। এয়া কেপচিকাম, এয়া নহৰু আদা পেষ্টি আৰু এয়া পিঁয়াজ আৰু এয়া ছাগলী মাংস, এয়া বিলাহী কাটি লৈছোঁ দুটামান আৰু এইখিনি মছলা ৰেডি কৰি থোৱা আছে। আৰু এতিয়া মই এয়া কেৰাহীখনত তেল অকণমান দি ল'লোঁ। এয়া দেখিছে, তেল অলপ দি এতিয়া পাঁচফোৰণ আৰু কেঁচা জলকীয়াকেইটা আগতীয়াকৈ দি ল'লোঁ। তাৰপিছত পিঁয়াজকণ এনেকৈয়ে ঢালি দিলোঁ। পিঁয়াজখিনি এনেকৈ ঢালি দিলোঁ। এতিয়া অলপমান এনেকৈ মই লৰাই দিছোঁ। এয়া পিঁয়াজখিনি এনেকৈ লৰাই ল'লোঁ। এতিয়া দালচেনি আৰু ইলাচিকেইটা এনেকৈ দি দিম। ইয়াতে দি দিলোঁ আৰু এয়া নহৰু আদা পেষ্টিখিনি ইয়াতে দি দিওঁ। ইয়াতে ঢালি দিলোঁ মই। আৰু এইখিনি দেখিছেনে, এইখিনি এতিয়া ভালদৰে অলপ লৰাই ল'ব লাগিব। তাৰপিছত এয়া কাটি থোৱা বিলাহীখিনিও ইয়াতে দি দিলোঁ আৰু এতিয়া লৰাই দিলোঁ ভালকৈ। আৰু তাতে এতিয়া মই দিম হালধি গুড়ি, এয়া তাৰপৰা এয়া কাশ্মীৰ পাউডাৰ, এয়া আকৌ জালুক গুড়ি আৰু এয়া ধনিয়া পাউডাৰ। এয়া ধনিয়া পাউডাৰ দেখিছে। আৰু এয়া ইয়াতে মছলাখিনি ঢালি দিলোঁ। আৰু এতিয়া দিম নিমখখিনি। নিমখ ইয়াতে এনেকৈয়ে দি দিলোঁ। নিজৰ পৰিমাণ অনুসৰি নিমখটো দিব পাৰে। এতিয়া অলপ এনেকৈ মই লৰাই দিলোঁ। এয়া দেখিছেনে, এতিয়া পিঁয়াজ কালাৰটো ধুনীয়াকৈ উঠি আহিছে। এতিয়া অকণমান মই পানী এনেকৈ ছটিয়াই দিম। বেছি পানী নিদিওঁ বাৰু, কমকৈ নিজৰ পৰিমাণ অনুসৰি অলপ দি দিলোঁ। তাৰপৰা ইয়াতে মই কেপচিকামখিনি ইয়াতে দি দিলোঁ। এয়া এনেকৈ লৰাই দিলোঁ। আৰু এতিয়া চাওকচোন কিমান ধুনীয়াকৈ কালাৰটো উঠিছে। তাৰপাছত এতিয়া এয়া গ্ৰেভি ৰেডি হৈ গ'ল। তাৰপাছত এতিয়া কুকাৰটোত অকণমান তেল অকণ দি তাতে গ্ৰেভিখিনি ঢালি দিম। আৰু লগতে এয়া ইলাচিকেইটা আৰু তেজপাতকেইটাও দি দিছোঁ। তেতিয়া চেণ্টটো অলপ ভাল ওলায়। এয়া দেখিছেনে, অকণমান এনেকৈ লৰাই দিছোঁ কুকাৰটো। এতিয়া এয়া মাংসখিনি, ছাগলী মাংসখিনি ইয়াতে এয়া ঢালি দিলোঁ। এনেকৈ অকণমান এনেকৈ লৰাই দিছোঁ। গেছটো একেবাৰে চিমত ৰাখিব লাগে, নহ'বা জ্বলি যাব। মই কমকৈ ৰাখি লৈছোঁ চিমত। এয়া অকণমান এনেকৈ লৰাই দিছোঁ। অলপ এনেদৰে মই লৰাই লৈ দেখিছেনে, এয়া ইয়াতে মই এতিয়া গ্ৰেভিখিনি ঢালি দিম। এয়া কেৰাহীখনৰ পৰা মই এতিয়া গ্ৰেভিখিনি ইয়াতে ঢালি দিলোঁ। তাৰপাছত এয়া মই এনেকৈ লৰাই লৈছোঁ। ইয়াত তিনিটা চাৰিটামান চিটি মৰাৰ পাছত এইখিনি ৰেডি হৈ যাব। এতিয়া চাওকচোন কালাৰটো কিমান ধুনীয়া উঠিছে। আৰু এনেকৈ কুকাৰত দিলে মানে মাংসটো কোমল হৈ যায়। 4-5টামান চিটি মাৰিলে মানে মাংসটো ভাল হ'ব খাবলৈ। এতিয়া এয়া মই ঢাকনিখন মাৰি দিলোঁ। তাৰপাছত কুকাৰৰ ঢাকনিখন অলপ দেৰি পিছত খুলি দিলোঁ। এয়া চব্জি ৰেডি হৈ গ'ল, দেখিছেনে, গ্ৰেভিখিনি হৈ গ'ল। ইয়াতে মই এটা বাচনত ঢালি দিলোঁ। এয়া ছাগলী মাংস খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। আজিলৈ বাই বাই।